বিল নাগৰিকত্ব সংশোধনী বিল এই বিল লোকসভাত আজি গৃহীত কৰাৰ যি প্ৰস্তাৱ লৈছে আৰু লোকসভাৰ পৰা যি ৰাজ্যসভালৈ গৃহীত কৰা এই নাগৰিকত্ব সংশোধনী বিল যি এই জাতি ধ্বংসী সাম্প্ৰদায়িক আৰু অসাংবিধানিক এই বিলখন যাতে ইয়াত বাতিল কৰে আৰু অসমক এই ডাষ্টবিন কৰিব নোৱাৰে কেন্দ্ৰীয় চৰকাৰে অসমখনক ডাষ্টবিন কৰিব নোৱাৰে ইয়াত কোনো বিদেশী স্থান নাই আমি ছাত্ৰ সন্থাই সদায় দাবী জনাই আহিছোঁ যে এই বিল কেতিয়াও আমি মানি নলওঁ কোনো চৰ্ত মানি নলওঁ আমি কোনো ইয়াত বিদেশীক ৰক্ষা দিবলৈ আমি ইয়াত থকা নাই এইখন আমাৰ ভূমি আমি ইয়াত ভূমিপুত্ৰ আৰু আমি এই ভূমিৰ সদায় ৰক্ষা কৰিম জয়